আজিৰ ভিডিঅ'টোত মই নিমপাতৰ চাবোন কেনেকৈ বনাই দেখাবলৈ ওলাইছো। এয়া লৈছো মই নিমপাত আৰু লৈছো এলোভেৰা। এতিয়া মই এলোভেৰাৰ জেলখিনি উলিয়াই ললো চামুচ এখনেৰে। তাৰ পিছত মই নিমপাতখিনি গুড়ি কৰিবৰ বাবে মিক্সিত দি দিলো। নিমপাতখিনি মিক্সিত মই আধা গুড়ি কৰি লৈ এলোভেৰা জেলখিনি দি দিলো। আকৌ মই নিমপাতখিনিত ই ভিটামিন কেপচুল এটাকৈ জেল উলিয়াই 10টা দি দিলো। ই ভিটামিন কেপচুল কেইটা দিয়া হৈ গ'ল। এতিয়া মই আকৌ মিক্সিত এইখিনি ভাল কৰি পেষ্ট বনাই ল'ম। মিশ্ৰণখিনি মোৰ ধুনীয়া কৰি পেষ্ট হৈ গ'ল। এতিয়া মই নিমপাতৰ পেষ্টখিনি বল এটা দি দিলো। এতিয়া মোক চাবোনখিনি বনাবৰ কাৰণে মেইন বস্তু লাগিব চব বেছ নহ'লে আমাৰ চাবোনটো কেনেকৈ হ'ব। মই অনলাইনত এলোভেৰা চব বেছখিনি কিনি লৈছিলোঁ। এতিয়া মই চব বেছখিনি ধুনীয়াকৈ সৰু কৰি কাটি লওঁ। চব বেছখিনি মোক কাটা হৈ গ'ল। এতিয়া মই এটা চচপেন লৈছোঁ। চচপেনটো ধুনীয়া কৰি কাপোৰ এখনেৰে শুকান কৰি মুচি লৈছোঁ। মুচি লৈ তাত চব বেছখিনি দি দিলোঁ আৰু এটা মই কেৰাহীত পানী অকণমান বহুৱাই দিছোঁ। সেই পানীখিনিৰ ওপৰত মই চব বেছ থকা চচপেনটো বহুৱাই দিলোঁ। এতিয়া মিশ্ৰণখিনি ভালদৰে লৰাই থাকিব লাগিব অলপ টাইম। এতিয়া মোৰ চাবোন হৈ গ'ল ৰেডি। চাবোনখিনি যিহেতু ৰেডি হৈ গ'ল, এইখন লৈছোঁ মই এতিয়া চিলিকন ট্ৰে। আৰু চাবোন যিহেতু বেছি হ'ব সেইকাৰণে মই কাগজৰ কাপবোৰ ল'ব লগা হ'ল। আৰু মই এইটো লৈছোঁ নাৰিকল তেল। নাৰিকল তেল মই কাগজৰ কাপ এটাত আৰু চিলিকন ট্ৰেখনত অকণমান দি দিলোঁ আৰু মই সেইখিনি ভালদৰে সানি দিলোঁ। তেতিয়াহে তাত লাগি নধৰে চাবোন কেইপিচ। আৰু মই এতিয়া দি দিলোঁ চাবোনখিনি চিলিকন ট্ৰেখন আৰু কাগজৰ কাপ কেইটাত এটা কৰি দি দিলোঁ। কিমানখিনি হয় চাই লওঁ। ফাইনেলি মোৰ 11 পিচ চাবোন হৈ গ'ল। এতিয়া মই চাবোন কেইপিচ ফ্ৰিজত ৰাখি দিলোঁ আধা ঘণ্টাৰ কাৰণে। আৰু আপোনালোকে বিচাৰিলে বাহিৰতো থৈ দিব পাৰে। চাবোন কেইপিচ বাহিৰত থ'লে অলপ দেৰি হৈ যায়। ফ্ৰিজত থৈ দিয়া আধা ঘণ্টা হৈ গ'ল যিহেতু মোৰ চাবোনো হৈ গ'ল ৰেডি। এতিয়া চাব পাৰে আপোনালোকে কি ধুনীয়া হৈ গৈছে চাবোন কেইপিচ। আৰু আজি চাবোন বনোৱা ভিডিঅ' এইটোৱে আছিলে। আৰু আজিৰে চাবোন বনোৱা ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।